এভৰিৱান, মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ এটা ধুনীয়া ষ্টাডি ব্লগ ADRDৰ ওপৰত। মই যিহেতু ডেইলি এটা ধুনীয়া ৰুটিন ফ'ল' কৰিব ট্ৰাই কৰি আছোঁ, চ' তাৰ ওপৰতে লৈ আহিছোঁ। আৰু ৰাতিপুৱা 7টা বজাতে উঠিলোঁ, উঠি হাত মুখ ভৰি ধুই ইফালে অকণমান বাহিৰলৈ আহি চাওঁ যে ৰ'দ আজি বৰ এটা নাই আৰু 7:30 হ'ব হ'লেই। চ' সেইকাৰণে লৰালৰিকৈ পাকঘৰলৈ আহিলোঁ, বোলো চাহ একাপ বনাই খাওঁ, কাৰণ ঘৰৰ মানুহবোৰ উঠিছে যদিও চাহ খাওঁতে বনাওঁতে 8টা 8:30 হৈ যায়, একো ঠিক নাই। তো মই বোলো মোৰ নিজৰ চাহকাপে বনাই লওঁ, চাহকাপ নোখোৱাকৈ মানে পঢ়াত মানে কি টোপনি লাগি থাকে ন, সেইটো কাৰণে। তো মাহঁতেও উঠি পেলাই কিবা কিবি ইটো সিটো কাম লাগি আছে, এইফালে আহি আছে গৈ আছে, আৰু এইফালে আপোনাৰ 7:30 হ'লেই। চ' আজি মেথছৰ কপিখন মোৰ শেষ হৈছে, চ' সেইকাৰণে ৰাতিপুৱা মেথছ কৰিব নোৱাৰোঁ। তো মই ভাবিলোঁ যে এছামিয়াৰ বুকখনেই ওলাই লওঁ আৰু এইখনে পঢ়িমগৈ। চ' বুকখন লৈ ল'লোঁ আৰু লগতে চাহকাপো লৈছোঁ খাবলৈ। চাহো খাই থাকোঁ, পঢ়িও থাকোঁ। তাৰপিছত আৰু এইফালৰ পৰা দেখিলোঁ যে এনেতে মা আহি আছে। চ' মা আহি আকৌ বহি গ'ল নহয় মোৰ লগত, কিবা কিবি সুধি আছে। তাৰপিছত আৰু মই বোলো অকণমান কথা পাতি লওঁ, আৰু 5 মিনিট কথা পাতিলেতো একো বৰ এটা ক্ষতি হৈ নাযায়। চাহকাপ খালোঁ ধুনীয়াকৈ, খাই মেলি অকণমান মাৰ লগতো কথা পাতিলোঁ, কিবা কিবি সুধি আছে আৰু মোক যে মোবাইলটো তাতে কিয় থৈছ, কি কৰি আছোঁ। মই বোলো এনেকৈ ষ্টাডি ব্লগ বনাই আছোঁ, চ' সেইকাৰণে মানে ফোনটো তেনেকৈ ৰাখি থোৱা আছে। মায়ে কৈছে যে এনেকুৱাও কিবা মানে আছে নেকি, ষ্টাডি ব্লগ এইবোৰো থাকে নেকি। মই বোলো আজিকালি আৰু মানুহে বহুত বিভিন্ন ধৰণৰ কণ্টেণ্ট বা টপিকৰ ওপৰত যিহেতু ভিডিঅ' বনায়, চ' মই আকৌ ADRDৰ ওপৰত বনাওঁ বুলি পটককৈ ভবা নাছিলোঁ। পিছত আকৌ ভাবিলোঁ যে মোৰ ADRD জাৰ্ণিটো লাষ্ট টাইমো মই ষ্টাৰ্ট কৰিছিলোঁ, সেইটো বহুত লেটকৈ কৰিলোঁ। মই যোৱা বছৰতো দিছিলোঁ মই ADRD, কিন্তু দিওঁতে ADRD কি হ'ল, পাছটো নকৰিলোৱে। তো আধাৰ পৰা পঢ়া আৰম্ভ কৰিছোঁ, আৰু মানে তেতিয়া পটককৈ মানে আইডিয়াবোৰ নাহে নহয় ষ্টাৰ্টিঙত, ক'ৰ পৰা পঢ়িম, কি পঢ়িম নপঢ়িম। তো যোৱা বছৰ সেইটো কাৰণে মোৰ ভাল নহ'ল, আৰু তেতিয়ালৈকে মই অকণমান বস্তুবোৰ ষ্টাডি কৰিলোঁ যে কি কিতাপ পঢ়া ভাল, ইউটিউব চেনেল কি চাওঁ নাচাওঁ, সেনেকৈ অকণমান ৰিচাৰ্চ কৰোঁতে পালোঁ কিবা কিবি, যে অকণমান মানে বুজি পোৱা হ'লোঁ আৰু যে কিতাপ এইকেইখন লাগিব বা পঢ়িব এইকেইটা ইউটিউব চেনেল ফ'ল' কৰিব পাৰিম তেনেকৈ। তো সেইকাৰণে বোলো এইবছৰ অলপমান ভালকৈ ট্ৰাই কৰিম, আৰু মেথছত বৰ এটা ভাল নহয় মই, তথাপিও আৰু এনেকুৱাতো নহয় যে কিবা এটা ছাবজেক্টত ভাল নহ'লোঁ বুলি যে পৰীক্ষা নিদিম বা তেনেকুৱা। তো সেইকাৰণে মই ষ্টাৰ্ট কৰিছোঁ ভ্লগবোৰো দিবলৈ, যাতে এটা ৰেকৰ্ডো হৈ থাকে বা মোৰ কাৰণে এটা মেমৰিও হৈ থাকে, পিছত চালে কেতিয়াবা ভাল লাগিব। আৰু মোৰ ভিডিঅ'বোৰ চাই পেলাই বেলেগেও কিবা এটা হয়তো মটিভেশ্যনো পাব পাৰে, ইনস্পিৰেশ্যনো পাব পাৰে, যদি তেনেকুৱা লাগে। আৰু মানে মই ভাবিছোঁ দেই, বহুতেইতো দিয়ে ব্লগ, ষ্টাডি ব্লগ বুলি নহয়, কিমান ব্লগছ দিয়ে আজিকালি। তো মোৰ ভিডিঅ'টো চাই যদি কোনোবাই অলপ হ'লেও মটিভেশ্যন পায় বা চেল্ফ ইনস্পিৰেশ্যন পায়, তো অকণমান মোৰ নিজৰো ভাল লাগিব। আৰু পৰীক্ষাটো এইটো চবেই দিব, যিহেতু কম্পিটিটিভ এক্সাম, এইটো অসমৰ কাৰণে কি চবেই ৰখিয়ে আছিলে, এইটো কেতিয়া এডভাৰটাইজমেণ্ট ওলাব বুলি। তো এতিয়াতো ফাইনেলি ওলাই গ'ল, আৰু মায়ে এইফালে বহি আছে কিবা কিবি সুধি আছে। মই বোলো পঢ়ি লওঁ অকণমান, তাৰপিছত আৰু বেছি সোধা নাই আৰু এনেই বহি আছে ওচৰতে। মই অকণমান কি বুলি কয়, আজি কি কয় আছাম ইয়াৰৰ সেইখনৰ বুকখনৰ যিটো অসমৰ হিষ্ট্ৰী, আৰু অসমৰ হিষ্ট্ৰীৰ ওপৰত এটা টপিক আছে, চ' সেইখিনি মই পঢ়িবলৈ লৈছোঁ। কাৰণ মানে টপিক ৱাইজ এটা এটাকৈ ধুনীয়াকৈ পঢ়িলে বস্তুবোৰ ক্লিয়াৰ হয় বুলি মই ভাবোঁ, নহ'লে মিক্স আপ হৈ গ'লে নিজৰো খেলি মেলি লাগে, আকৌ পঢ়িলেও নহ'ব। এইবোৰ পেন লৈ লৈছোঁ, মাৰ্ক ডাউন কৰি লৈছোঁ, মানে পঢ়াৰ মাজে মাজে যিবোৰ ইম্পৰ্টেণ্ট পইণ্টছ নিচিনা মোৰ লাগিছে, মই প্ৰত্যেকটা মানে ধুনীয়াকৈ হাইলাইট কৰি গৈছোঁ, যাতে পিছত আকৌ মই যেতিয়া ৰিভাইজ কৰোঁ, মই আকৌ একদম এনেকুৱা যাতে নহয় আৰু যে নতুন লাগিছে বস্তুবোৰ বা পইণ্টছবোৰ দেখিলে যাতে মোৰ মনত আহে, মানে মাজে মাজে যেতিয়া মই ৰিভাইজ কৰি থাকোঁ। চ' সেইকাৰণে নোট ডাউন কৰি গৈছোঁ মই বুকত। চ' এইখন অকণমান টাইম পঢ়ি লওঁ, বাৰু কেইটা বাজিল নবাজিল গম নাপাওঁ। ফোন চোনটো ওচৰত এক্সট্ৰা নাই, আৰু ঘড়ী চৰিও নাই, তেনেকৈ আৰু অকণমান পঢ়ি আছোঁ আৰু। চ'
সো এইখন পঢ়ি হৈ গ'ল আৰু এতিয়া কেইটা বাজিলে 8:40 হ'ল ৰাতিপুৱা আৰু এতিয়া আজি জিকে পঢ়িম মানে মোৰ নোটছ যিখন আছে আৰু তাতে কাৰেণ্ট এফেয়াৰ্ছৰো কিছুমান কুৱেশ্যনছ আছে সেইখিনি মানে পঢ়ি যোৱাও আছে কিছুমান সেইবোৰ ৰিভাইজ কৰিম আৰু যিখিনি পঢ়া নাই সেইখিনি আকৌ নতুনকৈ মানে মই পঢ়িব লাগিব মুখস্থ কৰিব লাগিব সো 1 ঘণ্টামান বোলো জিকে চাই লওঁ কাৰেণ্ট এফেয়াৰ্ছ যিখিনি হয় আৰু মানে দুটা বস্তুৱে মিলাই পেলাই জিকেতেতো আহি যায় ন কাৰেণ্ট এফেয়াৰ্ছখিনি এনেও সো সেয়াই আৰু এইখিনিতে কথা এটা কৈ থৈ দিওঁ যে যদি মোৰ এনেকুৱা ধৰণৰ ষ্টাডি ব্লগ আপোনালোকে আৰু চাবলৈ বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট ডাউন কৰিব ভিডিঅ'টোত যদি কমেণ্টছ পাওঁ তেনেকুৱা ধৰণৰ যে চাবলৈ বিচাৰে তেতিয়াহ'লে মই নিশ্চয় আৰু ষ্টাডি ব্লগ ADRৰ ওপৰত বনাম পঢ়ি মেলি হৈ গ'ল অকণমান ইফালে কাৰেণ্ট এফেয়াৰ্ছ আৰু মোক মাতি আছে অলপ হেল্প কৰি দিব লাগে বোলে চব্জি কাটি দিব লাগে আমাৰ মানে ৰাতিপুৱাই ভাত বনাইতো তো সেইটো কাৰণে মই বোলো ভালেখিনি সময় পঢ়িলোঁ সেইকাৰণে এতিয়া আৰু যাওঁগৈ আৰু তো কিতাপ থৈ বোলো কি কৰিম চব্জি কাটিম অকণমান আৰু ৰাতিপুৱা ব্ৰেকফাষ্টটো কি মই নবনাওঁ মানে আজি চাগে মাহীয়ে বনাব নেকি আৰু কিতাপ থলোঁ আৰু বোলো আপোনালোকক টাইমটো দেখুৱাই দিওঁ ইয়াতে ভালকৈ স্ক্ৰীণত আহাই নাই তো সেইকাৰণে বেক কেমেৰা লৈ পেলাই দেখুৱাই দিছোঁ আৰু এয়া 9:30 হ'বই হ'ল তো মোবাইল কিতাপ থৈ এইফালে লাগি গ'লোঁ চব্জি কাটিবলৈ আৰু চব্জি কটা টাইমত কিবা বোলো এটা ফোনত কমেডি ভিডিঅ' বা তেনেকৈ মই চাই লওঁ কাৰণ তেতিয়া টাইমটো ছেভ হৈ যায় Hey guys, ইফালে ফোন চাৰ্জতে দিয়া আছে মই গা পা ধুই আহিলোঁ ৰাতিপুৱাৰ অলপ কাম থাকে যিহেতু সেইখিনি কৰিলোঁ বেছি নহয় অলপ সৰু সুৰা কাম কৰি পেলাই গা পা ধুই চাকি ধূপ বন্তি জ্বলালোঁ আৰু এতিয়া 12টা বাজিছে এতিয়া আৰু এতিয়া অকণমান কিবা খাই লওঁ বিৰাট ভোক লাগিছে খাই মেলি আকৌ পঢ়িম 12:30 নহ'লে 1টামান বজাৰ পৰা পঢ়িম চ' আৰু মোৰ ফোনটোও চাৰ্জ হোৱা নাই চ' মই ৰেকৰ্ডিংবোৰ কেনেকৈ কৰিম চ' সেইটো কাৰণে অকণমান চাৰ্জত থাকক কাৰণ ৰাতিপুৱাৰ পৰা যিহেতু ৰেকৰ্ডিংবোৰ কৰিলোঁ তো চাৰ্জ একদমেই শেষ হৈ গৈছিলে আৰু এতিয়া 50%ও চাৰ্জ হোৱা নাই মোৰ ফোনত চ' অকণমান চাৰ্জ হৈ লওক তেতিয়ালৈকে মই কিবা এটা খাই লওঁ আকৌ লগ পাই আছোঁ এতিয়াৰ সময় 12:50 মানে 1টা বাজিবই আৰু এতিয়া কি কৰোঁ বুলি ভাবিছোঁ অকণমান ইংলিছে প্ৰেক্টিছ কৰি লওঁ গ্ৰামাৰ আৰু এইফালে এখন ওলাই লৈছোঁ ইংলিছৰ যিখন কপি মোৰ এখন ইংলিছৰ কপিখন ওলাই লৈছোঁ আৰু আগৰে আছে এইবোৰ গ্ৰামাৰবোৰ যিবোৰ মানে প্ৰেক্টিছ কৰিছোঁ বা ক'ৰবাৰ ইউটিউব চেনেলৰ পৰা মই নোট ডাউন কৰা আৰু এতিয়া ভাবিছোঁ যে অকণমান প্ৰেক্টিছ কৰি লওঁ গ্ৰামাৰ চ' আজি দুপৰীয়া ইংলিছ কৰিম বুলি ভাবিলোঁ আৰু আজি কৰিম মই ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন সেইটো টপিকৰ ওপৰত যিহেতু ক্লাছবোৰ পেণ্ডিং হৈ আছে মোৰ অনলাইনততো মোৰ কৰা নহয় সেইবোৰ ৰেকৰ্ডেড থাকি যায় পিছতহে কৰোঁ চ' বহীখন ওলাই ল'লোঁ ধুনীয়াকৈ আৰু ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন যিবোৰ আছে দিয়া আছে গোটেইবোৰ একদম লিখা আৰম্ভ কৰি দিলোঁ
এইফালে ক্লাছ কৰি আছোঁ ক্লাছৰ মাজতে আকৌ ফোনটো বাজি গ'ল নহয়। এইফালে মাহীয়ে ফোন কৰিছে কিবা কথা পাতিবলৈ, মই বোলো পিছত কৰিম কাৰণ মাজতে আকৌ কথা পাতি থাকিলে প্ৰব্লেম হয় যে। ফোনটো থৈ আকৌ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন লিখাত লাগি গ'লোঁ কমপ্লিট। আৰু গোটেইখিনি ধুনীয়াকৈ লিখি ল'লোঁ। লিখি লৈ এইফালে লিখা হ'লেই আৰু মোৰ, গতিকে লিখা হোৱাৰ পিছতো আপোনালোকক এবাৰ দেখাই দিওঁ কি লিখিছোঁ। মানে ধুনীয়াকৈ আজি দেখুওৱা নহ'ল, মানে পাহৰি থাকিলোঁ মই একদম বেক দি মানে বেক কেমেৰা দি দেখাবলৈ। চ' এনেই নৰ্মেলিয়ে দেখাই দিছোঁ বাৰু। ক্লাছেছ হৈ গ'ল আৰু এইখিনি লিখা হোৱাৰ পিছত এতিয়া অকণমান মই যিখন মোৰ ইংলিছৰ বুক আছে, বুকখনৰ পৰা মই অকণমান ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন তাতে মই অকণমান ষ্টাডি কৰিম, যি দিয়া আছে মানে সেইখিনিও, নহ'লে তাতেও আৰু কিবা কিবি আছে চিননিম এণ্টনিমছ, সেইখিনিও চাওঁ বুলি ভাবিলোঁ। তো এইখিনি পঢ়ি লওঁ। ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন নাচালোঁ, চিননিম এণ্ড এণ্টনিমে চালোঁ, কাৰণ গোটেইকেইটা যিহেতু ইম্পৰ্টেণ্ট টপিক হয়। ইফালে মাহী আহিছে আৰু কিবা কিবি সুধি আছে মোক। চ' মই বোলো অকণমান দেৰিৰ পিছত যামগৈ, মাতি থাকে আৰু কেতিয়াবা ইটো সিটো কৰি দিয়া বুলি। তো মানে মাজে মাজে উঠিও যাওঁ, আজি যোৱা নাই আৰু মানে মাজে মাজে কেতিয়াবা কৰি দিওঁ কেতিয়াবা কৰি নিদিওঁ। টাইমবোৰ গুচি যাই থাকে আৰু পঢ়া বোলা বস্তুটো এনেকুৱা যে পঢ়ি থাকোঁতে মাজতে উঠি গ'লে মানে এটা ব্ৰেক হৈ গ'লে অলপ দিগদাৰ হৈ যায়, যিটো মানে কনচেনট্ৰেশ্যন দিয়া যায় সেইটো গেপ আহি গ'লে অলপ দিগদাৰ হয়। একদম মানে গোটেইখিনি পঢ়া হোৱাৰ পিছত গ'লোঁ বাৰু, সেইটো বেলেগ কথা, কিন্তু পঢ়িছোঁ আকৌ মাতিছে আকৌ গ'লোঁ, আকৌ আহিলোঁ আকৌ অলপ পঢ়িলোঁ আকৌ গ'লোঁ, তেনেকৈ মানে মই ভাল নাপাওঁ। কমপ্লিট কৰিহে একেবাৰে মই বোলো যামগৈ আৰু এতিয়া, কাৰণ আৰু ভাত খাবলৈও হৈছে, মাতি থৈ গ'লে ইফালে। আৰু ভাত খাবলৈ যাওঁ বোলো, চাওকচোন ঘড়ীত কেইটা বাজিলে, 2টা বাজিলে। চ' ভাত খালোঁ, খাই পেলাই শুই পেলাই অকণমান উঠিলোঁ, উঠি পেলাই শুই উঠিলোঁ। আজি শুই মানে বহুত দেৰি শুলোঁ মই, শুই গমেই নাপাওঁ, টোপনি আহি গৈছে একদম, মানে ক'বই পৰা নাই। এতিয়া শুই উঠিলোঁ, উঠি পেলাই অকণমান চাকি দুখচা লগাই দিলোঁ, কাৰণ গধূলি চাকি নজ্বলালে ভাল নালাগে আৰু চবেই জ্বলাই আৰু। চ' চাকি তাকি জ্বলালোঁ। এতিয়া অকণমান বাহিৰত ৱক কৰিব আহিছোঁ, এইখিনিতে লাইট দি আছে কাৰণে মই বোলো ভিডিঅ' এটা লৈ লওঁ। তাৰপিছত এতিয়া 5:10 হৈছে আৰু 5:10 হৈছে এতিয়া, আৰু মই অলপ পিছত পঢ়িবলৈ যাম, 6:30 মানত যাম আৰু। চ' অকণমান ৱক কৰি আছোঁ, ইভিনিং আজি অলপো খোজ কঢ়া নাই। চ' ৱক কৰিলে যিহেতু ভাল হেল্থৰ কাৰণে, চ' সেইটো কাৰণে। আৰু গধূলি ঘড়ীত 6টা বাজি পাৰ হ'ল, আৰু আজি গধূলি পঢ়িম মনোৰমা ইয়েৰ বুক 2022খন। আৰু মনোৰমা ইয়েৰ বুকতো মই হিষ্ট্ৰীৰ ওপৰতে পঢ়িম, কিন্তু এইখনত আছে ইণ্ডিয়ান হিষ্ট্ৰী, মানে আছাম ইয়েৰখনত অসমৰ হিষ্ট্ৰীৰ ওপৰত আছে, আৰু মনোৰমা ইয়েৰ বুকখনত ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত আছে। চ' তাৰে মই ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত এটা মানে টপিক লৈ লৈছোঁ। গোটেইকেইটা মানে খেলি মেলি কৰা নাই, আছাম কেৰিয়াৰেহে আহে, আছাম ইয়েৰৰো যদি মই হিষ্ট্ৰী পাৰ্ট পঢ়িছোঁ, তেতিয়াহ'লে মনোৰমাখনৰো মই হিষ্ট্ৰী কৰিছোঁ, কাৰণ খেলি মেলি হ'লে দিগদাৰ যে, হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি তেনেকৈ কৰি যাম আৰু পাৰ্ট বাই পাৰ্ট, তেতিয়া অকণমান সুবিধা হয় আৰু খেলি মেলি নহয়। আকৌ পঢ়া কিতাপ থৈ গ'লোঁ নহয়, উঠি মাতি দিলে কিবা এটা কাৰণত মাতিলে বাৰু, পাহৰি থাকিলোঁ। তাৰপিছত আৰু অহা যোৱা কৰি তেনেকৈ পঢ়ি আছোঁ আৰু ইফালে।
আজি পিছে ভ্লগটো বহুত দীঘল হৈছে কাৰণ মই ভাবিছিলোঁ অকণমান শ্বৰ্টকৈ বনাব পাৰিম বুলি, কিন্তু কিমান দীঘল হৈ গ'ল। মই তথাপিও আৰু বহুত দীঘলেই হৈছিলে, শ্বৰ্ট কৰি কৰি যিমান পাৰিছোঁ শ্বৰ্ট কৰিছোঁ। ইয়াতকৈ শ্বৰ্ট বনালে মানে নহ'বগৈ আৰু, চ' ইমানখিনিয়ে হ'ল। তাৰপিছত আৰু এইখন পঢ়া হ'ল মানে এটা টাইমলৈকে পঢ়িছোঁ, টাইম মিলাই লৈ। আৰু এইফালে আপোনাৰ টাইম হৈছে 7:30। চ' চাহ, চিঙৰা আৰু এনেকৈ কেক লৈ লৈছোঁ। গৰম গৰম চাহ হ'ল কিটচেনত। চ' এইখিনি বোলো খাই লওঁ, খাই অলপ দেৰিকৈ আৰু কিতাপত ধৰিমগৈ। ফালে চাওঁতে 8:30 হ'বই হ'ল। আৰু ৰাতি মই যিহেতু কৈছোঁৱে যে মোৰ মেথছৰ বহীখন শেষ হৈছে, সেইখন কিনিব লাগিব। চ' আজি মেথছ কৰা নহ'ল, বিৰাট ডাঙৰ আফচোচ। মেথছটো ইনক্লুড সদায় থাকিব লাগে, যিহেতু মোৰ কাৰণেতো লাগেই, মোৰ একদম উইক পইণ্ট মেথছটো। চ' আজি জেনেৰেল নলেজৰ যিখন বুক আছে মোৰ তাত, জিকেখন, সেইখনে অকণমান চাই লওঁ বুলি ভাবিছোঁ। তাতে আধা আধি অকণমান কৰা আছে মানে আগৰ পৰা, কিন্তু এতিয়া একদম ষ্টাৰ্ট দিছোঁতো, বস্তুবোৰ চিৰিয়েলি কৰিব লাগিব। চ' তেনেকৈ সেইখন লৈ পেলাই অকণমান বহি গ'লোঁ আৰু যে ৰাতি এইখনেই পঢ়িম আৰু আজি। চ' এইফালে ভাত খাবলৈ মাতিলেই মোক, কাৰণ 10-15 মানত আমি খাওঁৱেই, মানে অলপ আগতে মাতি দিয়ে মোক। আৰু আজি এইখিনি পঢ়িলোঁ, ইণ্ডিয়ান হিষ্ট্ৰী কিবাকিবি অলপমান। আজি মানে মোৰ হিষ্ট্ৰীয়ে চলি আছে, মানে অসম বুৰঞ্জী, ইণ্ডিয়ান হিষ্ট্ৰী, আছাম হিষ্ট্ৰী, সেইবোৰে চলি আছে। আৰু এতিয়া কেইটা বাজিলে? 10টা বাজিব হ'লেই। চ' এয়াই আছিলে আজি ভিডিঅ'টো। তেতিয়া ভাত খাই শুই যাম আৰু ভাল লাগিলে যদি ব্লগটো চাই তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা ভিডিঅ' যদি চাব বিচাৰে তেতিয়াহ'লে কমেণ্ট ডাউন কৰিব। থেংক ইউ ফৰ ৱাটছিং, বাই বাই, গুড নাইট।